তো হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইছ কি খবৰ তোমালোক আশা কৰোঁ সকলোৰে ভাল। তো গাইছ মানে তোমালোকে দেখিছে বহুত দিন মই ভিডিঅ' বনোৱা নাই, মানে মোৰ এই মানে কিছুমান প্ৰব্লেমৰ কাৰণে ভিডিঅ' বনোৱা নাছিলোঁ। তো গাইছ বিশেষকৈ ভিডিঅ' নবনোৱা মোৰ 15 দিনমান হৈ গ'ল ভিডিঅ' নবনোৱা। তো এইদিনতে ভিডিঅ' দিছিলোঁ, আমাৰ ঘৰত ভাগৰপাত আছিলে, তো তাৰ ভিডিঅ' দিছিলোঁ। তো গাইছ মানে কি হ'ল বিশেষকৈ এইফালে মোৰ হাতটো দেখিছেনে, এইটো সৰু সুৰা এটা এক্সিডেণ্ট হৈছিল, সেইটো কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। তো গাইছ আজি আহিছোঁ আমি মানে ধলপুৰ ওচৰতে থকা মাংনুৱা দৌল। তো মই আগতেও এটা ভিডিঅ' বনাইছিলোঁ, আপোনালোকে দেখিছিলে চাগে বানফি পূজাৰ ওপৰত। তো অলপ দেৰিকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আমি মাংনুৱা দৌলৰ ফ্ৰণ্টতে আছোঁ। এইফালে দেখিছে এইভাগ মাংনুৱা দৌল ভাগ। তো আমি স্কুলৰ ওচৰতে আছোঁ, মানে স্কুল আছে এইফালে, স্কুলৰ কাষতে আছিলোঁ ৰখি পেলাই। তো বলক দেৰিকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইছ ধুনীয়াকৈ আমি দৌলৰ ফ্ৰণ্টত আহি গ'লোঁ। এইফালে দেখিছে আমি বেগ ৰখাই থৈ গৈছিলোঁ এইখনত। এইফালে ধুনীয়াকৈ আমাৰ লেখা আছে মাংনুৱা দৌলৰ কিমান চনত প্ৰতিষ্ঠা হৈছিল, মানে 1705 চনত এখন মানে দৌলভাগ প্ৰতিষ্ঠিত হৈছিল। তো আমি এইফালে এতিয়া গেটৰ দি যাম, এইফালে নাযাওঁ আমি। তো গাইছ আমি সৰু গেটখন দি বলক দেখুৱাই আছোঁ যিমান দেখাব পাৰোঁ। তো গাইছ ধুনীয়াকৈ আমি মন্দিৰৰ মানে দৌলৰ ভিতৰত সোমাই আহিলোঁ। এইফালে দেখিছে এইভাগ মানে এনেই ফটো মাৰিব জেগা দি থৈছে। তো আমি দৌলৰ ফ্ৰণ্টত যাম। তো গাইছ এইফালে দেখিছে মানে গেটখন ধুনীয়াকৈ ডাঙৰকৈ ৱাল মাৰি থৈছে। তো এইফালে ৱাল মাৰি থৈছে। আমি দৌলৰ ওচৰত গৈ আছোঁ। তো দৌলৰ কাষত মানে কুঁৱা এটা আছে, সেইটো দেখুৱাই আছোঁ। বলক ধুনীয়াকৈ চিনেমেটিক শ্বট এটা চাই লওঁ। তেনেকৈ আমি দৌলৰ ফ্ৰণ্টত আহি গ'লোঁ। এইফালে দেখিছে দৌলভাগ, মানে ভিতৰত নাযাওঁ বাৰু, তো বাহিৰৰ পৰা দেখুৱাই দিছোঁ ৰ'ব ওচৰত গৈ। তাৰপিছত এইফালে ধুনীয়াকৈ বহিব পৰা জেগা চকী টকী দি থৈছে। তো এইফালে দৌলভাগ চাই লওক, ভিতৰত নাই যোৱা। তো আন্ধাৰ হৈ আছে, মানে ভিতৰত নাযাওঁ। তো পেণ্ট পিন্ধি আহিলোঁ কাৰণে ভিতৰত নাযাওঁ। এইটো গাইছ বাহিৰৰ পৰা দেখিছে পাৰ আছে, দেখিছেনে কিমান পাৰ আছে। তো গাইছ আমি সিফালে যাম, সিফালে আছে কুঁৱা ভাগ, কুঁৱা ভাগ দেখুৱাম। এইফালে দৌলভাগ ওচৰৰ পৰা দেখুৱাই দিছে, ধুনীয়াকৈ চাই লওক। ধুনীয়াকৈ দৌলভাগ অকণমান ডাঙৰ আছে নহয়, এইবিলাক বিভিন্ন আগতে মূৰ্তি বনাই থৈছে। এইবিলাক মানে কিছুমান আছে কিছুমান নাই, এইবিলাকত আগত আছিলে চাগে, তো বৰ্তমান নাই কাৰণ দিনো হ'ল ন। তো গাইছ মোৰ ভিডিঅ'টো কেনেকুৱা আছে ক'ব, কাৰণ মই বহুত দিন মানে ভ্লগছ দিয়াই নাই। তো মানে কমেও 1 মাহ 1.5 মাহৰ পিছত মই আকৌ ভ্লগছ এটা দিলোঁ। মানে এইফালে মন্দিৰ ভাগ মানে পিছফালৰ পৰা। তো এইফালে গাইছ কৈছিলোঁ যে কুঁৱা ভাগ, এই ভাগ চাওক। মানে এইটো সুৰংগ আছিল, কোৱা নহয়, এইটো সুৰংগ এটা আছিলে, মানে কোনোবা এটা জেগাত লাগে। তো গাইছ জেগাটো নাজানো বাৰু। তো এইভাগ আছিল সুৰংগ ভাগ। তো গাইছ পুতি দিলে মানে এতিয়া এই চাওক পানী ওলাই আছে, চবাৰি খাইছোঁ। এইফালে পানী ওলাই আছে, দেখিছে কেনেকুৱা মানুহ ইয়াতো বটলটো পেলাব এৰা নাই, দেখিছেনে। তো গাইছ মানে সুৰংগ ভাগতো এৰা নাই বটলটো পেলাবৰ কাৰণে, ধুনীয়াকৈ লিখিয়ে দিছে চাওক। জৰিমনালৈকে লেখা আছে, তথাপি ইয়াত মানে মানুহ কেনেকুৱা মানুহ হ'ব লাগিব আপুনি নিজেই ভাবি চাওক। যি নেকি মন্দিৰ ভাগৰ হেৰি মানে গাঁতটোতো এৰা নাই যে প্লাষ্টিকৰ বটল পেলাব। তো গাইছ এইফালে বেকগ্ৰাউণ্ডটো চাওক, এইফালে কি ধুনীয়া এটা জেগা, কি ধুনীয়া মানে বতাহ মাৰি আছে। তো গাইছ এইজোপা চিনি পাইছেনে, এইজোপা কি গছ হয়, এইটো নাহৰ গছ হয়। তো গাইছ এইটোৱে ভিডিঅ'টো মই বেছি দীঘল নকৰোঁ আৰু মানে প্ৰায় দেখুৱাবলৈ চেষ্টা কৰিম কি কি আছে। তো গাইছ সেইফালে পাৰ্ক এখন আছে, পাৰ্কখন দেখুৱামগৈ। তো বলক গাইছ দেখুৱাই আছোঁ। তো গাইছ তেনেকৈ আমি এইফালে যে গৈছিলোঁ আপোনাক পাৰ্কখন, এইফালে পাৰ্কখন পাই গ'লোহি। এইফালে দেখিছেনে মানে ধুনীয়াকৈ বস্তুখিনি থৈ দিয়া আছে। তো এইফালে গড় আছে, এইফালে মানে সৰু ল'ৰা ছোৱালীয়ে খেলা সেইখিনি আছে। তো ওচৰৰ পৰাই দেখুৱাই আছোঁ ব'লা। তো গাইছ এইফালে ধুনীয়াকৈ চাওক, এইফালে দেখিছেনে সিংহতে হৰিণাটো শিকাইছে। তো এইফালে গড়টো আছে, মানে গড়জনী চাগে এইফালে পোৱালিটো ধুনীয়াকৈ থৈ দিছে। তো গাইছ এইফালে চাওক গড়টো, মানে এশিঙীয়া গড় আমাৰ প্ৰতীক ৰাখি থৈছে ধুনীয়াকৈ, দেখিছেনে এশিঙীয়া গড়। তো গাইছ এইফালে পোৱালিটো ৰাখি থৈছে। তো এইফালে সৰু আছিলে খেলনাখিনি আছে, মানে বস্তুখিনি আছে। এখন জোলনা আছে কেনে অভি, এইফালে এইটো কি আছে হয়, এইফালে হৰিণা এটা ভাগি ছিগি পৰি আছে। তো গাইছ এইফালে দেখিছেনে ক্ৰক'ডাইল। তো এইফালে এইখনেই হ'ল ধুনীয়াকৈ পাৰ্কখন। তো মন্দিৰৰ কাষতে আছে, মন্দিৰৰ সিটো ভাগে আছে, মন্দিৰ ভাগ এই কণত দেখিছেনে সেইভাগ মন্দিৰ ভাগ। তো মন্দিৰ ভাগৰ বেক চাইডে আছে এইফালে পাৰ্কখন। অভি তো এটা কথা লক্ষ্য কৰিছনে, গড়ডালৰ নেচটো নাই, নেচটো নাই চা। তো গাইছ মানে নেচটো নাই, তাক এতিয়া ধেমালি কৰিছোঁ। তো
গাইজ ধুনীয়াকৈ দেখুৱালোঁ আৰু মোৰ নেক্সট ভিডিঅ' আহিব চাগে মানে কি আহিব ক'ব নোৱাৰোঁ যদি ক'ৰবাত যাব লগা হয় তেনেকুৱা ভিডিঅ' দেখুৱাম তো গাইজ আজিলৈ বাই বাই অন্য এটা ভিডিঅ' লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই জয় আহোম ধন্যবাদ